Hi everyone, welcome back. Guys, আজি এটা বহুত বেছি ইন্টাৰেষ্টিং টপিকৰ ওপৰত কথা পাতিম আৰু হেতু হৈছে এলবো পেইন। এতিয়া এই ভিডিঅ'টোত মই যিখিনি ইনফৰমেশন শেয়াৰ কৰিবলৈ গৈ আছো গুটেখিনি কথা শুনাৰ পিছত হয়তো বহুতে এনেকা আহিব পাৰে যে অমকেশন ইমান বছৰৰ পৰা জিম মাৰি আছে ইমান হেভি উঠায় তাতো কিবা এলবো পেইন হোৱা নাই এইখিনি কথা কিবা ভ্যালু আছে নেকি মই কিয় মানিব লাগে আৰু এনেকে ভাবাটো এবসলিউটলি ট্ৰু কাৰণ যোৱা বছৰলে মইও এনেকে ভাবি আছিলো কিন্তু খুব হেভি উঠাইছিলো মইও মানে মোৰ নৰো কোড এইবিলাক পেইন হ'ব কিন্তু যোৱা বছৰৰ ষ্টাৰ্টিংত মোৰ এলবো পেইন হোৱা ষ্টাৰ্ট হ'বলৈ ধৰিলে ইয়াতে আৰু তাৰ পিছত এনেকুৱা অৱস্থা হৈ গৈছিল মানে ভালকে এক্সাৰসাইজ কৰাটো বেলেগে কথা মই মানে লিফটৰ দৰজাখনো ঠেলিব নোৱাৰো একদম বেজিৰে হাত মাৰা যেন লাগে সো ভালকে পেইন হৈছিল আৰু এই বস্তুটো এবাৰ যদি হৈ যায় ইমান সহজতে মানে এৰি নিদিয়ে তাতে এলবো পেইন হোৱাৰ পিছত মই ডক্টৰৰ তাত গলো ডক্টৰে সুধিছে যে তুমি ওয়েট লিফটিং কৰা মই কৈছো কৰো কৈছে এতিয়া তুমি একদম ওয়েট লিফটিং নকৰিবা কেইদিনমান ৰেষ্ট লোৱা আৰু এইটো মেডিচিন লোৱা পেইন কিলাৰ দিলে তাৰপিছত হল ৰেষ্ট ললো তাৰপিছত আকৌ যেতিয়া মই জিমত ষ্টাৰ্ট কৰিলো জিম ষ্টাৰ্ট কৰাৰ লগে লগে আকৌ পেইন ষ্টাৰ্ট হল সো ডেফিনেটলি হেতু একো সলিউশন নহল একো প্ৰবলেম সলভ নহল আৰু তেতিয়া অৱশ্যে যোৱা বছৰ ষ্টাৰ্টিংত মই সাৰ্টিফিকেশন এটসেট্ৰা গুটে কৰা হৈ গৈছিল কিন্তু মোৰ কোনো এনেকুৱা কোচ নাছিল আৰু মোৰ নিজৰ তাৰপিছত যেতিয়া মই কোচ ইউজিন টিঅৰ আন্ডাৰত আহিলো গাইডেন্সত আহিলো হি ইজ এ ইন্টাৰনেশনাল কোচ আৰু এডুকেটৰ হয় ওয়ান অফ দা ব্ৰিলিয়েন্ট মাইন্ডস ইন মানে ফিটনেস কমিউনিটি সো তেখেতক যেতিয়া মানে মোৰ গুটেখিনি প্ৰবলেমৰ বিষয়ে জনালো এলবো পেইনৰ কথাখিনি কলো তো তেখেতে মোক গুটেখিনি বস্তু বুজালে মানে হিউম্যান বায়োমেকানিক্সৰ কথা ক'লে আমাৰ এলবো ন্যাচাৰাল মুভমেন্টৰ গুটেখিনি কথা বুজালে সো সেইখিনি কথাই মই এতিয়া শেয়াৰ কৰিবলৈ গৈ আছো নাও গাইজ প্লিজ আন্ডাৰষ্টেণ্ড আমি যেতিয়াই এলবো ফ্লেক্স কৰো আনকনসিয়াসলি যেতিয়াই এনেকে খোজ কাঢ়ো দৌৰো বা যেতিয়া আমি ফোনটো টিপি থাকো বা যেতিয়াই মানে এলবো ফ্লেক্স কৰো এনেকে আমাৰ সদায় হাতখন বডিৰ মাজলে ফ্লেক্স হয় এনেকে আৰু এটো আমাৰ এনেকে ডিজাইন হৈছে আমাৰ মানে এলবো ফ্লেক্স কিটিও এনেকে এলবো ফ্লেক্স নহয় আমাৰ এলবো ফ্লেক্স সদায় এনেকে হয় এটো হল আমাৰ ন্যাচাৰাল নিউট্ৰেল মুভমেন্ট আৰু এই মুভমেন্টক এটো যদি এংগলত এনেকে এলবো ফ্লেক্স হয় এটো কোৱা হয় ক্যাৰি ওভাৰ এংগল আৰু এটো বহুত ডিপেন্ড কৰে ইন্ডিভিজুৱেলৰ ওপৰত এটা পাৰ্সোনালি মোক যিখিনি মানুহে চিনি পায় মোক মানে আসলকে দেখিলে গম পায় যে মোৰ শোল্ডাৰ ব্ৰড হেকানে যিখিনি মানুহৰ শোল্ডাৰ ব্ৰড তাহাতৰ এই এলবোৰ ক্যাৰি ওভাৰ এংগলটো বেছি হয় ঠিক তেনেকে ছোৱালীখিনিৰ যিখিনি উইমেনৰ হিপ এৰিয়া লোৱাৰ বডি এৰিয়া এনেতো ছোৱালীৰ অকমান আপাৰ বডি অকমান মানে ব্ৰড কম থাকে কম্পেয়াৰ টু দেয়াৰ লোৱাৰ বডি তো যিখিনি ছোৱালীৰ লোৱাৰ বডি অকমান ঠিক থাকে হিউজ থাকে তাহাতৰো এই ক্যাৰি ওভাৰ এংগলটো বেছি থাকে আৰু এই ক্যাৰি ওভাৰ এংগলটো আমাৰ কাৰণে কিয় জৰুৰী নহলে যেতিয়া আমি খুজ কাৰো আমাৰ হাতখন ইয়াত লাগি যাব ন যদি এনেকে সিধা সিধি হয় ইয়াত লাগি যাব হেকাৰণে আমাৰ বডিটো এনেকে ডিজাইন হৈছে যে যেতিয়া আমি খুজ কাঢ়ো দৌৰো তেতিয়া যেটা আমাৰ হাতখন এনেকে যাতে ফ্লেক্স নহয় এনেকে ফ্লেক্স হয় অকমান এংগলকে অকমান ব্যাকে আকা ফ্লেক্স হয় ৰাইট এটো হৈছে আমাৰ বডিৰ নিউট্ৰেল মুভমেন্ট নাও গাইজ আমাৰ এলবো জয়েন্টত কিয় কেনেকে পেইন হ'ব পাৰে এটা খুব ধুনিয়া নহয় বাৰু কিন্তু কাম চলি যোৱাকে এটা এক্সাম্পল দিম এটা গাইজ আমাৰ এলবো জয়েন্টটো হৈছে এটা হিঞ্জ মুভমেন্ট কৰা জয়েন্ট মানে এই যেনেকে দৰজাখন এই কবজাটো যেনেকে খোলা মেলা হয় ওপেন ক্লোজ হয় আমাৰ এলবোটোৰো এনেকুৱাই কাম ৰাইট হাতখন ফ্লেক্স কৰে ঠিক যেনেকে এই কবজাটোৱে দৰজাখন যেনেকে মেলা জাপা কৰে ৰাইট এটো হল এই দৰজাখনৰ ন্যাচাৰাল মুভমেন্ট এই কবজাকিটাৰ কাৰণে না এই দৰজাখনক যদি মই তলৰ পৰা পুশ কৰি পেলে যদি মই খোলা মেলা কৰো তেতিয়াও খোলা যাব বা যদি মই ওপৰৰ পৰা পুল কৰি যদি খোলা মেলা কৰো তেতিয়াও দৰজাখন খোলা যাব কিন্তু মানে এদিন দুদিনত একো নহব কবজাটোত একো প্ৰবলেম নহয় ইয়াৰ কাৰণে কিন্তু যেতিয়াই মই এনেকে খুব হেভিকে জোৰকে পুশ কৰি দৰজাখন এনেকে খোলা মেলা কৰি থাকিম বছৰৰ পিছত বছৰ হেভি পুশ কৰি বা হেভি পুল কৰি মেবি কেইবছৰমান পিছত ইয়াতে কিছুমান কবজা কিটাত ওৱেৰ এণ্ড টিয়াৰ হ'ব যেটো আমাৰ সেম বস্তু হয় আমাৰ এলবো কিটাৰ লগত মানে আমাৰ এলবোটোৰ ন্যাচাৰাল মুভমেন্ট হৈছে এটো ৰাইট এতিয়া আমি যদি জোৰকে এলবোটো আমাৰ বডিৰ কাখত ষ্টাক কৰি পেলে হেভি কাৰ্ল কৰো বা হেভি এক্সটেনশন কৰো মানে বেসিক্যালি যদি আমি জোৰকে আমাৰ বডিত এলবো কিটা লগাই ৰাখি ইয়াৰ ন্যাচাৰাল মুভমেন্টটো কৰিব নিদি জোৰ জবৰদস্তিকে হেভি এলবো ফ্লেকশন কৰো তেতিয়া এদিন দুদিনত একো নহয় কিন্তু বছৰৰ পিছত বছৰ
যেতিয়া এনেকৈ এইটো বস্তু কাম কৰি গৈ থাকিম তেতিয়া আমাৰ এই এলব'খিনিৰ যিখিনি টেণ্ডেঞ্চ আছে এই টেণ্ডেঞ্চখিনিত লাহে লাহে ৱেৰ এণ্ড টিয়াৰ ষ্টাৰ্ট হ'ব আৰু এটা পইণ্টত গৈ পেলাই পেইন ষ্টাৰ্ট হ'ব তো তাৰমানে গাইজ মই কি ক'ব বিচাৰিছোঁ যেতিয়া আমি এলব' ফ্লেক্স এক্সাৰচাইজবোৰ কৰোঁ যেনে বাইচেপ কাৰ্ল বা ট্ৰাইচেপ এক্সটেনশ্যন তেতিয়া আমি এনেকুৱা এক্সাৰচাইজবিলাক চিলেক্ট কৰিব লাগে যিবোৰ এক্সাৰচাইজৰ মুভমেণ্টখিনি আমাৰ এলব'ৰ নেচাৰেল মুভমেণ্টৰ লগত মিলি যায় যেনে আমি যেতিয়া ট্ৰাইচেপ প্ৰেছ ডাউন কৰোঁ আমি যদি ৰোপডাল লগাই লওঁ তেতিয়াহ'লে ৰোপডাল ওপৰত আমি ক্ল'জ কৰি লওঁ আৰু তলত আমি ৰোপডাল এনেকৈ মেলি দিওঁ তাৰমানে এইটোৱে আমাৰ এলব'ৰ নেচাৰেল মুভমেণ্টটো মিমিক কৰিছে চ' এইটো এটা বেটাৰ অপশ্যন কিন্তু ইয়াতকৈ যদি আৰু এফিচিয়েণ্ট এলব' ফ্ৰেণ্ডলি প্ৰেছ ডাউন কৰিব খোজা তেতিয়াহ'লে মই এই দুটা এক্সাৰচাইজ ৰেকমেণ্ড কৰোঁ তেনেকৈ গাইজ বাইচেপ ট্ৰেইনিঙৰ ক্ষেত্ৰতো আমি যেতিয়া বাৰবেলেৰে বাইচেপ এক্সাৰচাইজ কৰোঁ তেতিয়া আমি সদায় আমাৰ এলব'কেইটা বডিৰ ওচৰত ষ্টাক কৰি লওঁ আৰু এনেকৈ বাৰবেল কাৰ্ল কৰোঁ ৰাইট এতিয়া কাৰোবাৰ যদি এলব' ইছ্যু আছে তেতিয়াহ'লে তেওঁলোকে কি কৰিব পাৰে ডাম্বেল ইউজ কৰিব পাৰে আৰু ডাম্বেলৰ মেইন এডভান্টেজ হৈছে যে যেতিয়া আমি ডাম্বেল ইউজ কৰোঁ তাতে আমাৰ ৰিষ্টৰ ফ্ৰী মুভমেণ্ট আমি কৰিব পাৰোঁ এইটো এটা ডাম্বেলৰ বহুত ডাঙৰ এডভান্টেজ চ' যাৰ এলব' ইছ্যু আছে তেতিয়া তেওঁলোকে বাৰবেলৰ সলনি জাষ্ট এটা পেয়াৰ অফ ডাম্বেল লোৱা ডাম্বেল লৈ পেলাই এলব'টো এনেকৈ বডিত ষ্টাক কৰি ৰখা ইমান তাত ফ'কাছ কৰিব নালাগে এলব' যেনেকৈ থাকিব সেনেকৈ থাকিব এণ্ড ট্ৰাই কৰা অকণমান যেতিয়া ডাম্বেলটো কাৰ্ল কৰা যাতে ভিতৰৰ ফালে যাতে অকণমান কাৰ্ল কৰা এনেকৈ নহয় ৰাইট ডাম্বেল লোৱা এণ্ড যাতে অকণমান ভিতৰৰ ফালে কাৰ্ল কৰা সেইটো তোমাৰ এটা এলব' ফ্ৰেণ্ডলি বাইচেপ কাৰ্ল হ'ব আৰু মোৰ এতিয়া মনত আছে আগতে যেতিয়া মই একদম ফাৰ্ষ্ট স্কাল ক্ৰাছাৰ যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ কৰা স্কাল ক্ৰাছাৰত মোৰ সদায় এলব'টো মেল খাই যায় আৰু তোমালোকে হয়তো ৰিলেট কৰিব পাৰিবা যে যেতিয়া স্কাল ক্ৰাছাৰ কৰোঁ বুলি আমাক চবেই কয় যে এলব'টো ক্ল'জ ৰাখা এলব'টো ক্ৰছ ৰাখা মই ৰাখিবই নোৱাৰোঁ কাৰণ মোৰ শ্বল্ডাৰ ব্ৰড চ' সেইটো গাইজ বহুত বেছি ইণ্ডিভিজুৱেলৰ ওপৰত ডিপেণ্ড কৰে যে কাৰ কেৰি অভাৰ এংগল কিমান মোৰ শ্বল্ডাৰ ব্ৰড সেইকাৰণে মই এনেকৈ ৰাখিব নোৱাৰোঁ মই যেতিয়া স্কাল ক্ৰাছাৰ কৰোঁ মোৰ সদায় শ্বল্ডাৰ মেল খাই যায় চ' এই এনেকুৱা জোৰ জবৰদস্তি কৰি যেতিয়া এইবোৰ এক্সাৰচাইজ বহুত বছৰ কৰা যায় চ' তাৰ ফলতে এই টেণ্ডনাইটিছ হয় বা ৱেৰ এণ্ড টিয়াৰ হয় সেইকাৰণে মই কৈ অহা মানে যদি বস্তুকেইটা যদি ফ'ল' কৰা কাৰোবাৰ যদি এলব' পেইন আছে তেতিয়াহ'লে আই থিংক বহুত বেছি আৰাম পাবা বহুত বেছি ৰিলিফ পাবা আৰু পাৰ্চনেলি মই মানে এবছৰ হ'ল চাগে মোটামুটি মই বেঞ্চ প্ৰেছ নকৰোঁ মই বেঞ্চ প্ৰেছ কৰাই বাদ দিছোঁ কাৰণ মোৰ খুব এলব' ইছ্যু হয় তাৰ সলনি মই ডাম্বেল বেঞ্চ প্ৰেছ কৰোঁ কাৰণ ডাম্বেলত আমাৰ ৰিষ্টৰ বহুত ফ্ৰী মুভমেণ্টটো আহি যায় যিটো ডাম্বেলৰ এডভান্টেজ চ' গাইজ আজিৰ কাৰণে এইখিনিয়ে আই হোপ যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছা টাইমখিনি ৱেষ্ট হোৱা নাই যেন লাগিছে এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড প্লিজ ডু শ্বেয়াৰ ইফ ইউ থিংক যে এই ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি আৰু মানুহে গম পাব লাগে থেংক ইউ